হেল্ল' গাইজ, আজি বিশ্ব পৰিৱেশ দিৱস 5 জুন। সেইটো কাৰণে গাইজ গাইজ কালি আমাৰ ঘৰত যাম বুলি ভাবিছিলো, কিন্তু উল্টা পুল্টা গাইজ এই চেণ্ডে চিংলা গাইজ এই মুখ ধুব যাই আছো ৰাতিপুৱা। এই ৰুমত পৰা কামত যাই আছিলো। এই গাইজ মন্দিৰটো সিঁচা কৰিলো। বেংকত যাম বুলি ভাবিছিলো, মালিকৰ কাম আছিল। এই তালা চালা খুলিলাক গাইজ, এই মিস্ত্ৰী চিস্ত্ৰী আহিছে। এনে চাকৰ মুখখন লগত থুকা হৈছো লাগে আহি থাকলে ভাল দেখাম পাই গাইজ। এই ফেন আনবা গেছিলো গাইজ, বহুত গৰম কাপোৰৰ দোকান না। ফেন চাব এই মেদামটোৰ ফেন আনলো, 3খান ফেন আছিল এখন। এই ৰুমত যে আছিলো মামা যাৰ কাৰণে বহুত উল্টা লাগ ভিডিঅ'টো চাই থাকক, ভাল লাগব। কি হব পেটি কিনো ধুবই থকা দি পেটি নাছিল। এই সেৱা চেৱা কৰি ভালকে ভাল হ'বলৈ যাই আছিলো, কিন্তু বেয়া হ'ল নাপলো যাবা গাইজ। এই গুৱাহাটী ষ্টেচনত গেছিল টিকট টিহু গুৱাহাটীৰ পৰা টিহু গৈছে। যায়ে নাপাওঁ ঘূৰি আহিছো, ইফালৰ পৰা ঘূৰি ঘূৰি 7টা 39 ঘৰত আহি গৈছো। ক'ৰবাত ফুৰিব আহিছিলো আৰু